চাই থাকিবি এদিন সেই মিনময়ে তোৰ লগতে আমাৰ এই অঞ্চলটোলৈ সুখ কঢ়িয়াই আনিব আৰু এবাৰ পইচা দিলে উভতাই নপঠিয়াবি জীৱনত প্ৰথমবাৰ মই পৰাজয় হলো শিখা যাৰ আগত মই সদায় জিকি হোৱা বুলি ভাবিছিলো যিয়ে মোক কেতিয়াও হৰুৱাব নিবিচৰা বুলি ভাবিছিলো আজি সিয়ে মোক হৰুৱাই পেলালে বহুত বেয়াকৈ হৰুৱাই পেলালে তই যিটো কাৰণত ভাবিছ মই সেইটো কাৰণত নাই ওলোৱা মই যাম মোৰ ব্যক্তিগত কাৰণত তোৰ তাত জ্যোতিৰ বাহিৰে বেলেগ একো কেছ নাই কিয় মোৰ তাতে কোনো নাই ইমান দিনে কোনোবা থকা বুলি ভাবিলে চা বিক্ৰম মোৰ কিবা প্ৰব্লেম হৈছে মোৰ ভনীজনী কেৰিয়েকে আগতে এৰি থৈ অহা প্ৰেয়সীক লগ কৰিবলৈ গাঁৱলৈ যাব আৰু মই সকলো জানি বুজি মোৰ ভনীজনী মই ৰখিয়াকৈ থাকিম মোক মূৰ্খ পাইছ তই Oh my God, বিক্ৰম মই তাইক লগ ধৰিবলৈ নেযাওঁ নহয় ঠিক আছে হ'ব অলপ মই ৰেডি মা আৰু মই গৈ আছো আৰু আমি নোযোৱালৈকে কলৈকো নাযাবি তই মা সঁচা কথা কোৱা কাৰ ওচৰলৈ যাব ওলাইছা তুমি মোক নোকোৱাকৈ কলৈ যাব ওলাইছা কোৱা শিখা তুমি কিয় এনেকুৱাখন কৰিছা যিটো সুধিছো সেইটোৰ উত্তৰ দিয়া এইটো অৱস্থা এই পানী কেঁচুৱাটোৰ লগত মোক এৰি তুমি ক'ত যাব ওলাইছা কি কথা লুকুৱাইছা কোৱা চোৱা শিখা মই কোনো বেয়া বা গোপন কামত যাবলৈ ওলোৱা নাই মই এটা ভাল উদ্দেশ্যতে যাবলৈ ওলাইছো আৰু কথাবোৰ তুমি পিছত গম পালে ভালহে পাবা মোৰ ভাল লগা কথাটো জনাৰ এতিয়া কি প্ৰব্লেম আছে তোমাৰ যদি কথাটো গোপন নহয় তুমি মোক ক'বলৈ কিয় সংকোচ কৰি আছা মোৰ অজ্ঞাতে তুমি কি কামত লিপ্ত হৈছা মৃন্ময় অলপ আগতে অহা মানুহজনৰ লগত তুমি কি কথা শ্বেয়াৰ কৰিছিলা মই কোনো আন মানুহৰ লগত শ্বেয়াৰ কৰা নাই তোমাৰ ঘৰৰ মানুহৰ লগতহে ফোনত কথা পাতিছো তাৰ মানে তুমি কাৰ কথা ক'ব বিচাৰিছা বিক্ৰমৰ লগত তাকো দুদিন তোমাৰ লগত থকাৰ বাবে ৰিকুৱেষ্ট কৰিছে তাৰ মানে তুমি ক'ব বিচাৰিছা অলপ আগতে দাদা আহিছিল নাই শিখা বিক্ৰম অহা নাছিল তেনেহ'লে আহিছিল কোন আৰু আহি তোমাক কি কথা ক'লে যে তুমি সকলো পাহৰি খপকৈ যাব ওলালা আৰু দাদাৰ আগত তুমি কোন তাইৰ ওচৰত নোযোৱাৰ প্ৰতিশ্ৰুতি দিলা কথাবোৰ তুমি বিক্ৰমকে সুধিবা সি তোমাক ভাঙি পাতি ক'ব তুমি মোক কিয় নোকোৱা মই তোমাৰ পৰা জানিব বিচাৰিছো মোক কোৱা তুমি মোৰ পৰা জানিব নালাগে তাতকৈ তুমি বিক্ৰমকে সুধিবা তেতিয়া অন্ততঃ তোমাৰ মনৰ ভিতৰত সৃষ্টি হোৱা সন্দেহটো দূৰ হ'ব বিক্ৰমে তোমাক সকলো কথা ভালকৈ বুজাই ক'ব সি আহি আছে মোৰ মনত বিশ্বাস আছে যদি যে তুমি মোৰ প্ৰস্তাৱটো মানি ল'বাই আৰু শেষত মানি ল'লা যেনিবা অৱশ্যে তাৰ বাবে মই বহুত কষ্ট কৰিবলগীয়া হ'ল আন হোৱাহেঁতেন তাৰ আশা এৰি দিলেহেঁতেন কি হ'ল তুমি মন মাৰি আছে যে মোৰ ওচৰত তুমি সদায় অন্যমনস্ক হৈ থকাৰ দৰে থাকা ইয়াৰ কাৰণটো কি সকলো কথাৰ কাৰণনো কিয় জানিব লাগে তোমাৰ মনত কিবা দুখ হৈ আছে আৰু সেই দুখৰ কাৰণটো মই জানিব নিবিচাৰিম আফটাৰ অল তুমি মোৰ হ'বলগীয়া পত্নী তোমাৰ প্ৰতিটো কথা জানিবলৈ মন যোৱাটো মোৰ স্বাভাৱিক হ'বলগীয়াহে পত্নী পত্নীটো হোৱা নাই পত্নী হোৱাৰ পিছত জানিলে কিবা ক্ষতি আছে নেকি আগতে জানিলে কিবা ক্ষতি হ'ব নেকি আপোনাক আজি বৰ আনন্দত থকা যেন লাগিছে কিয় ইমান আনন্দত আছে
জানিব পাৰোঁনে? অফক'ৰ্ছ তুমি মোৰ ওচৰত আছা সেইকাৰণেই মই আনন্দত আছোঁ। এতিয়া তোমাৰ দুখৰ কাৰণটো জানিব পাৰোঁনে? কিয় মন মাৰি আছা? কাৰণটো হ'ল আপোনাৰ ওচৰত আছোঁ যে। হোৱাট? মোৰ ওচৰত থকাৰ বাবে তোমাৰ দুখ লাগি আছে? বিয়াৰ আগতে বিয়া হ'বলগীয়া মানুহজনৰ লগত এনেকৈ থাকিলে সকলো ছোৱালীৰে কিজানি কিবা এটা ভয়ত মনটো এনেকৈ মৰি থাকিব। আচল কাৰণ সেইটো। তাৰমানে তুমি মোক ভয় কৰি আছা। মই কিন্তু ভয় কৰিবলগীয়া মানুহ নহয় দেই। ৰ'ব মই চাহৰ যোগাৰ কৰোঁ। নালাগে। চাহৰ যোগাৰ কৰাতকৈ মোৰ ওচৰত থাকা না অলপ সময়। এনেবোৰ কাৰণতে মোৰ ভয় লাগি থাকে। মোৰ কিবা এটা ভয়ে লাগি আছে মা। মৃন্ময়ৰ কথাবিলাকেই কিবা আচহুৱা লাগিছে। এনেকে হঠাৎ যাব ওলাইছে আৰু অফিচৰ কথা হলেতো মোক জনালেহেঁতেন, কিন্তু মই একো বুজিবই পৰা নাই। তয়ো যে আৰু কলৈনো যাব? তাৰ কিবা ব্যক্তিগত কামত কাৰোবাক লগ ধৰিবলৈ গৈছে চাগে। কিন্তু 3 দিনৰ কাৰণে যাবলৈ ওলাইছে যে, আৰু মই ইমানকৈ সোধাৰ পাছতো মোক কবলৈ ৰাজি নহল। কিয়? তই দেউতাৰক দেখা নাই জানো? কেতিয়াবা হঠাৎ ৰাতিপুৱা ক'ব যে মই গধূলিলে 2 দিনমানৰ কাৰণে ওলাই যাম, তুমি কাপোৰ কানি ৰেডি কৰি থবা। কিন্তু মৃন্ময় আমাৰ দেউতাৰ দৰে নহয়, বা তেনেকুৱা একো বিজনেছো নকৰে। আৰু সি যি কৰে চব প্ৰি প্লেন কৰি কৰে। নিজৰ কামহে প্লেনিং কৰি কৰিব, কিন্তু যদি ওপৰৰ পৰা অৰ্ডাৰ দিয়ে তেতিয়াহ'লে নিজৰ প্লেনিং বাদ দি দেখোন দৌৰিব লগা হয়। কিন্তু তেনেকুৱা কথা হলেতো মোক নোকোৱাৰ কাৰণ একো নাথাকিলেহেঁতেন মা। তই এই অকণমানিটোক লৈ ভয় কৰিবি বুলিয়ে চাগে কোৱা নাই। নহয় মা, যদি অফিচৰ পৰা কিবা অৰ্ডাৰ আহে তেতিয়া মৃন্ময়ক ফোন কৰিলেহেঁতেন। আজি কোনোবা এজন মানুহ আহিছিল। কোন মানুহ? নাজানো। মানুহজন অহাৰ পাছতে এওঁ খুব টেনশ্যনত আছিলে। মই কি হ'ল বুলি সোধাতহে তেওঁ তত আহি যাবলৈ ওলাইছে। তই মানুহজনক দেখিছিলি? মানুহজনকতো ভিতৰলৈ নানিলেই, দুৱাৰদলিৰ পৰাই বিদায় দিছে। আৰু মানুহজন খুব বেছি 1 মিনিটমান সময়হে আছিল নেকি। অফিচৰ পিয়ন বা চকীদাৰ হ'ব পাৰে। খবৰটো দিলে আৰু গুচি গ'ল। নহয় মা, তেওঁ একো অফিচৰ কামত যোৱা নাই। নিশ্চয় কিবা বেলেগ কামত ওলাই গৈছে। শিখা, তই এতিয়া সেইবোৰ চিন্তা কৰি মূৰটো গৰম নকৰিবিচোন। মৃন্ময়ৰ কোনো বেয়া চিন্তাও নাই আৰু তাৰ গোপন কৰিবলগীয়া একো কথাও নাই। তই চিন্তা নকৰিবি। আৰু সি আহি পেলাই তোক সকলো কথা কম বুলি কৈছেই নহয়। লগত দেখোন বিক্ৰমো গৈছে। তাৰ যদি কিবা বেয়া চিন্তা থাকিলেহেঁতেন তেতিয়া বিক্ৰমক লগত লৈ নগ'লহেঁতেন। এতিয়া সেইবোৰ চিন্তা বাদ দে। ৰহ, মই পাকঘৰৰ পৰা আহোঁ। কাৰণ তাই মোৰ মা দেউতাৰ ওচৰলৈ যাব বুলি প্ৰায় মোক কৈ আছিলে। এতিয়া কোনোবা এদিন তাইক লৈ গ'লে মোৰ মা দেউতাই যদি তাইক বেয়া ব্যৱহাৰ কৰে তেতিয়া তাইৰ ওচৰত মই হাৰি যাম বিক্ৰম। তই মোক বিশ্বাস কৰ, মোৰ যোৱাটো অত্যন্ত জৰুৰী আছে। মই আচলতে অন্য এটা কাৰণতহে যাবলৈ ওলাইছিলোঁ। জ্যোতিৰ বাহিৰতো অন্য কি কাৰণ আছে? তই যেতিয়াই গম পাইছিলি যে জ্যোতি তোৰ কাৰণে বিয়া নোহোৱাকৈ আছে, তেতিয়া মই তোক লক্ষ্য কৰিছিলো। তই ভাবিব নোৱাৰাকৈ চঞ্চল হৈ উঠিছিলি। আজি শিখাৰ যদি এইটো অৱস্থা নহ'লহেঁতেন, তই চাগে কেতিয়াবাই উৰা মাৰি দিলিহেঁতেন। বিক্ৰম, জ্যোতি মোৰ বাবে ইমান ইম্পৰ্টেণ্ট নহয়, কাৰণ তাত মোৰ কোনো দুখ নাই। মই আচলতে মোৰ মা দেউতাৰ কাৰণে যোৱাটো উচিত বুলি ভাবিহে যাবলৈ ওলাইছিলোঁ। তই এনেকৈ ক'লে তোক কোনে বিশ্বাস কৰিব কওক? যিটো ল'ৰাই ইমানবোৰ হৈ যোৱাৰ পাছতো নিজৰ মাক দেউতাকক এবাৰো মনত নেপেলালে, সেইটো ল'ৰা আজি মাক দেউতাকৰ কাৰণে ইমান বলিয়া হোৱাৰ কাৰণ কি? শুন তেনেহ'লে, মোৰ মা দেউতা মোৰ বাবে বলিয়া,
মোৰ গাত কোনো চেকা পৰিবলৈ নিদিয়ে। আজি ইমান বছৰে মই নোযোৱাৰ বাবে মোক বেয়া নাপায় বুলি ভাবি আছিলো। ভাবিছিলো মাহে মাহে যেতিয়া টকা পঠাই থাকো, গতিকে মোক বেয়া পোৱাৰ কোনো কাৰণে নাই। পিছে ইমান অভাৱত থকা মোৰ মা দেউতাই আজি কি কৰিছে জানো? মোক টকা ঘূৰাই পঠাইছে। কি? তই ভাবচোন, মনত কিমান দুখ, বেদনা বা ঘৃণাত এনেকুৱা ধৰণৰ এটা কাম কৰিছে। গতিকে মই মোৰ মা দেউতাক এবাৰ দেখা কৰা উচিত বুলি ভাবিলো। কিন্তু তই এই সাধাৰণ কথাটো লোকৰ উদ্দেশ্যটো কি? মোৰ আত্মসন্মান। শিখাৰ আগত মই বৰ ডাঙৰ ডাঙৰ কথা কৈছিলো যে মোৰ মা দেউতাই মোক কেতিয়াও বেয়া নকৰে, আৰু তোমাকো। এতিয়া মা দেউতাই কৰা এনেকুৱা এটা কাম মই শিখাক কেনেকে জনাও ক? শিখাই জানো মোক ভুল নুবুজিব? বা তাইৰ মনৰ মাজত এটা অপৰাধ নজন্মিব যে বিয়া হোৱাৰ পিছত তাই মোক মোৰ মা দেউতাৰ পৰা আঁতৰাই আনিলে বুলি? কাৰণ তাই মোৰ মা দেউতাৰ ওচৰলৈ যাব বুলি প্ৰায় মোক কৈ আছিলে। এতিয়া কোনোবা এদিন তাইক লৈ গ'লে মোৰ মা দেউতাই যদি তাইক বেয়া ব্যৱহাৰ কৰে, তেতিয়া তাইৰ ওচৰত মই হাৰি যাম বিক্ৰম। সেয়েহে মই ভাবিলো যে মই আগতীয়াকৈ গৈ পেলাই মোৰ মা দেউতাক ঘৰ পাই মেনেজ কৰি আহোঁ। তই বৰ আচৰিত। যিবোৰ কথা মানুহৰ পৰা গোপন কৰিব লাগে সেইবোৰ তই স্পষ্টকৈ কৈ পেলাও, আৰু তই তোৰ নিজৰ মা দেউতাৰ কথা গোপন কৰিছ, আৰু মোৰ ওচৰতো। আমি হলো সমাজৰ লোৱাৰ ক্লাছৰ মানুহ। আমাক সকলোৱে ঘৃণাৰ চকুৰে চায়, আৰু মই সেই জগতখনলৈ কেতিয়াও ঘূৰি যোৱাৰ ইচ্ছা ৰখা নাছিলো। ভাবিছিলো মই যিটো ষ্টেণ্ডাৰ্ডত আছো মোৰ মা দেউতাকো আনি তেনেকে ৰাখিম। কিন্তু মই আগতেই জানিছিলো যে তেওঁলোক ইয়ালৈ নাহে। তেনেকুৱা এটা ভাৱত তেওঁলোকৰ খবৰ নলওঁতে নলওঁতে কথাবোৰ ইমান দহলৈ গুচি গ'ল যে ভাবিবৰে নহ'ল। তই এতিয়া তেওঁলোকক ইয়ালৈ লৈ আহিবি নেকি? এনেকুৱা কৰিলে আটাইতকৈ সুখী হ'ম মই, শিখা, দেউতা। তই এবাৰ ভাবিছা শিখাই তোক কিমান ভাল পাব, মই কিমান সুখী হ'ম। তই যা মৃন্ময়, তই তোৰ মা দেউতাৰ ওচৰলৈ যা। মই তোক কেতিয়াও বাধা নিদিওঁ। তই তোৰ পৰিয়ালটো সম্পূৰ্ণ কৰ। লাগিলে মই তোৰ লগত যাম, আৰু তেওঁলোকক তোৰ হৈ মই ক্ষমা খুজিম। মাত্ৰ চাবি, তই যাতে জ্যোতিৰ ওচৰলৈ নাযাওঁ। তোমাক মই কি বুলি ধন্যবাদ দিম? আমি ইমান দিনে তাইক বুজাই বুজাই তাইৰ মনৰ পৰিৱৰ্তন কৰিব নোৱাৰিলো। তুমি যে তাইৰ মনৰ পৰিৱৰ্তন কৰিলা, চাবাচোন তোমাক তাই বিৰাট সুখী কৰি ৰাখিব। মই জানো মা, গভীৰ শোকৰ কাৰণে তাইৰ মনটো মৰি যোৱাৰ দৰে হৈছে। মনৰ পৰা আশাবোৰ নাইকিয়াই হৈছিল। নিজৰ মাক দেউতাকক ইমান ভাল পোৱা, মাক দেউতাকৰ কাৰণে নিজৰ জীৱনটো উচৰ্গা কৰিব পৰা ছোৱালী আজিৰ যুগত নাই মা। আপোনালোকে বহুত ভাগ্যৰ বলত নিজৰ যি হিচাপে তাইক পাইছে। নাজানো ভাগ্য নে দুৰ্ভাগ্য। দুৰ্ভাগ্য বুলি নকব মা। আজিকালি ল'ৰা ছোৱালী অকণমান ডাঙৰ হ'লে নিজৰ মাক দেউতাকক পাহৰি যায়। শোলমাৰা গাঁৱৰ মৃন্ময় যে, তাৰ পঢ়াৰ কাৰণে হেনো আপোনালোকে বহুত সহায় কৰিছে বুলি শুনিছো। তেওঁ বোলে এডিচিও হ'ল। পিছে কেইবাবছৰ ধৰি তেওঁৰ মাক দেউতাক জীয়াই আছে নে মৰিল তাৰ খবৰ নল'লে। কিন্তু জ্যোতিয়ে আকৌ আনৰ লগত উদাহৰণ নিদিবাচোন। সেইবোৰ মানুহৰ উদাহৰণ দি একো লাভ নাই। তাৰ কথা মনত পৰিলেই মোৰ গাটো জ্বলি উঠে। কম কষ্ট দিয়া নাই সি মোক। আপোনাৰ আকৌ কি কৰিলে? নাই, একো কৰা নাই। তুমি খোৱাচোন, মই অকণমান পাকঘৰৰ পৰা আহোঁ।
এতিয়া সেইবোৰ আশা মনৰ পৰা মচি পেলা তাৰ মাক দেউতাক আহিব নহয় তই ৰান্ধি বাঢ়ি খুৱাবলৈ সাজু হ তাই মাক দেউতাকৰ ৰান্ধি বাঢ়ি খুৱাব লাগিব নে মাক দেউতাকে তাইক ৰান্ধি বাঢ়ি খুৱাব তুমি আগতীয়াকৈ কেনেকৈ গম পালা সেইবোৰ আমাক শিকাব নালাগে আচলতে মা ইহঁত দুটা ভাল মিলিছে মৃন্ময় এটা সাধাৰণ কথাকে আচৰিতভাৱে লুকুৱাই পেলায় আৰু তাতে আমাৰ সেই সাধাৰণ কথাটোকে অসাধাৰণ ৰূপ এটা দি আলোড়নৰ সৃষ্টি তাৰ পাছত আমিহে মৰিব লাগে ইটোক বুজা সিটোক বুজা হয়নে নহয় তুমিয়ে কোৱাচোন ইমানকে বুজাইনো কি হ'ল এতিয়া যদি গাঁৱৰ পৰা মাক দেউতাকক ইয়ালৈ লৈ আহে কমখন ঝামেলা হ'বনে ঝামেলা আকৌ কিয় হ'ব কি ঝামেলা হ'ব তই কেনেকে বুজিবি ঘৰখনলৈ আলহী এটা আহিলে আমাৰ মাইকী মানুহৰ কামৰ অন্ত নোহোৱা হয় তেনেস্থলত যদি এহাল মানুহ ইয়াত সদায় থাকিবলৈ লয় মা বেলেগ মানুহটো নহয় মৃন্ময় মাক দেউতাকহে এজন পুতেকৰ ওচৰলৈ নিজৰ মাক দেউতাক থাকিবলৈ আহিব আৰু তাতে যদি কিবা ঝামেলা হয় প্ৰথমতে সেই মাক দেউতাকৰ হ'ব তাৰ পাছত আমাৰ মানে এইখন আমাৰ ঘৰ নহয় মা এইখন মৃন্ময়ৰ মাক দেউতাকৰ ঘৰ আমিহে ইয়াত আলহী আৰু কিবা যদি ঝামেলা পোৱা বুলি ভাবে আমি আহিলেহে তেওঁলোকে ক'ব পাৰে আমাৰ কিন্তু কোৱাৰ একো অধিকাৰ নাই উল্টা পাল্টা কথাবোৰ নকবি তোৰ চিন্তা চৰ্চাবোৰ দেউতাৰ লগত একেই তেনেকুৱা চিন্তাৰে আজিকালি সংসাৰ নচলে ল'ৰাটো অকণমান ডাঙৰ হ'লে তাইৰ MA টো কমপ্লিট কৰাৰ মন সেই থোৱাই তাই নিজৰ ল'ৰা ছোৱালীকে চম্ভালিব নে ইউনিভাৰ্চিটিত পঢ়িবলৈ যাব মই মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰিমেই দাদা আৰু অকল মাষ্টাৰ ডিগ্ৰীয়ে নহয় নেট আৰু স্লেট পৰীক্ষাও দিম তই এতিয়া সেইবোৰ আশা মনৰ পৰা মচি পেলা তাৰ মাক দেউতাক আহিব নহয় তই ৰান্ধি বাঢ়ি খুৱাবলৈ সাজু হ তাই মাক দেউতাকৰ ৰান্ধি বাঢ়ি খুৱাব লাগিব নে মাক দেউতাকে তাইক ৰান্ধি বাঢ়ি খুৱাব তুমি আগতীয়াকৈ কেনেকৈ গম পালা সেইবোৰ আমাক শিকাব নালাগে এইবোৰ কথা আমি আগতীয়াকৈ জানো তই কৈছিলি নহয় মৃন্ময়ে সকলোবোৰ কাম প্লেনিং কৰি কৰে বুলি সঁচাকৈয়ে তাৰ প্লেনিং সাংঘাতিক তাৰ প্লেনিঙৰ ওচৰত তহঁতে পাত্তাই নাপাবি তুমি কি ক'ব বিচাৰিছা মই এতিয়াহে বুজিছো ভাল প্লেনিং কৰিছে সি বিয়াৰ আগতে তাৰ হোজা মাক দেউতাকক দেখিলে আমি শিক্ষাক বিয়া নিদিলোহেঁতেন বা শিক্ষায়ো বিয়া নহ'লহেঁতেন সেইকাৰণে বিয়াৰ আগতে তাৰ মাক দেউতাকৰ লগত সম্পৰ্ক নাই বুলি আমাক দেখুৱালে এতিয়া সন্তানটো জন্ম হোৱাৰ লগে লগে নাতিয়েকৰ লগত উমলিবলৈ ককা আইতাকক আনিবলৈ গ'ল এতিয়াতো তই খেদিবও নোৱাৰো সেইকাৰণে শিক্ষাক আমাৰ ঘৰলৈ নিব খোজাত তাৰ আপত্তি বাহ সাংঘাতিক জয় পাইছো দেই আমি মা তুমি অকণমান মনে মনে থাকাচোন মৃন্ময়ে তেনেকুৱা চিন্তা নকৰে আৰু এইবোৰ কথা কৈ শিখা আৰু মৃন্ময়ৰ সম্পৰ্কটো বেয়া কৰিবলৈ চেষ্টা নকৰিবা মনত ৰাখিবা এইখন তোমাৰ নিজৰ জীয়ৰীৰ সংসাৰ গতিকে পাৰা যদি অকণমান ভাল কৰিবলৈ চেষ্টা কৰা বেয়া কৰিবলৈ চেষ্টা নকৰিবা প্লিজ